নমস্কাৰ, দীপানিতা গুড লাইফৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ এটা গেট টুগেডাৰ পাৰ্টিলৈ। আজি তালৈ বহুতো মহিলা আহিব আৰু মই তাৰে বহুতকে চিনি পাওঁ আৰু বহুতকে চিনি নাপাওঁ। ফেচবুকতে দেখি থকা হয়। আজি ভালদৰে চা চিনাকি হ'ম আৰু আজি পাৰ্টিটো এটা ধামাকা পাৰ্টি হ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা ৰাখিলোঁ। আহি পাই গ'লোহি, এতিয়া ভিতৰলৈ যাওঁ। এই এৰিয়াটো বহুতেই ডাঙৰ, ইয়াত যিকোনো অনুষ্ঠান পাতিব পাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰে। সেয়া সকলোবোৰ আগতে আহি আছে, চিনাকি অচিনাকি মোক ৱাও দেখি আহি গ'ল। ভাল লাগে। আৰু এইফালে নিতুমণিয়েও ব্লগ বনোৱাত বিজি হৈ আছে, তাই ভিডিঅ' কৰি আছে সকলোকে, লগতে ময়ো কৰি আছোঁ। আজি এই গেট টুগেডাৰ অনুষ্ঠানটোলৈ মই নিজাকে এটা কেক বনাই লৈ আহিছোঁ ঘৰৰ পৰা। মিটাপত অহাৰ ফাইদা কেনেকুৱা হৈছে নাজানো, এনেও ইমান ভালেহে গম পাম। আজি আমি খাবলৈ পাম ধুনীয়া ধুনীয়া লাড্ডু খাম। এইজনী হৈছে সংগীতা। কাজু বৰফি। বায়ে পিঠা আনিছে, মই লাড়ু আৰু কেক আনিছোঁ। একদম এয়া পল্লৱী বা আৰু নীলাক্ষী বা, বৰ মৰমীয়াল বা দুজনী, ভাল লাগে বহুত। খালোৱে আয়া, আমি আগতেই খালো দেই। আমিও খাম এতিয়া টেষ্টি টেষ্টি পিঠা। ওলাব কিয় নোলাব বাৰু। ধুনীয়া হৈছে নহয়। থেংক ইউ। এটা হেৰি মেংগো আইচিং তাতে টেবুলখনত চব সজাই দিওঁ। দেখি খুবেই ভাল লাগিছে, ইমান ধুনীয়া টেষ্টি টেষ্টি ৰেচিপি লৈ আহিছে, খাই সঁচাকৈ বহুতে ভাল লাগিলে। এইগৰাকী হৈছে দীপাঞ্জলি বা, সেয়া প্ৰিয়া বা, প্ৰিয়া বাৰ জ্বলা আচাৰ। মই যে পিঠা অৰ্ডাৰ পালে ল'ম দেই। মই লাগিলে নগাঁৱৰ পৰা হিয়া দিবি। এইটো বনাই দিছে কেক, গোলাপ ফুলৰ কেক, আমাৰ দীপান্বিতা গগৈ। আজি পৰা দীপান্বিতা কেক বঢ়িয়া হৈছে। এই চাকৰিখন গ'লে গ'ল।
আৰু এতিয়া আহিলে লাঞ্চ টাইম। এই লাঞ্চৰ যোগাৰ কৰিছে আমাৰ এই এগৰাকীয়ে। তেখেতে ধুনীয়াকৈ বনাই নিছে গোটেইবোৰ। বহুত ভাল লাগিছিলে খাই, টেষ্টি হৈছিলে। আৰু আপোনালোকে যদি তেখেতৰ পৰাই ল'ব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে। তেখেতে কাহিলীপাৰাত থাকে আৰু ফোন নম্বৰটো বাৰু মই দি দিম, আপোনালোকে যোগাযোগ কৰিব। থিয় খাইছা? মই কৰি আছোঁ নহয়। কেনেকুৱা হৈছে খানাটো? ভাল হৈছে? পুৰা মোৰ টাইপৰে খানা। অঁ, তুমি নবহিলা যে থিয় খাইছা। ঠিকে আছে, খোৱা। এনেদৰে হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।